Yo guys, so once again, আজি মই আছো এখন ৰবৰ বাগানত ধুনীয়া বাগান একদম পাহাৰৰ নেচাৰেল ঠাই ওকে সো ইয়াত কোনো নাই অকল মই আছো আৰু মোৰ লগৰ দুজনমান আছে সো ৰবৰ কাটি আছে সো মই দেখাম আপোনালোকক আজি ৰবৰ কেনেকৈ কাটে কেনেকৈ কালেকচন কৰে কেনেকৈ সিট বনায় ওকে সো ভিডিওটো কন্টিনিউ চাই থাকা লেটস গো স্টাৰ্ট ইয়েস ৰবৰ গাইস এইটো মানে মালটো টানিলে যে দীঘল হৈ যায় এই ৰবৰ এইয়া This is guys জাবংটো মানে এনেকে সাইডে দি কাটি দিয়ে কাটাৰ পিছত ধুনীয়াকে এনেকা এটা লেয়াৰ বনাই দিব লাগে সেই লেয়াৰটো মানে গাছৰ পৰা বগা বগা আঠা ওলাই সেই আঠাটো এনেকে কৰকা এখন পাতি কেনে কালেক্ট কৰিব লাগে সো টাইম লাগিব ইয়াত 3-4 ঘণ্টা 5 ঘণ্টা লাগি যাব পাৰে কাটা হোৱাৰ পিছত কিছুমান ফুল হৈ যায় কিছুমান আধা কালেকচন কৰি ফলে নিব লাগে নি কেনে আকৌ সেই প্লেটত সিট বনাব লাগে সিট Yes, এইটো সিস্টেম পাহাৰত আহাৰ এটা মজাটো বেলেগ আৰু চাৰিওফালে নেচাৰ পলিউশন वाला বস্তুতে একেবাৰে নাই পিওর অক্সিজেন পিওর নেচাৰ সো চাৰিওফালে গ্ৰীন গ্ৰীন ওকে সো ইফালে যেটো সূৰ্যৰ সান ৰেসেস টাইম হৈ গৈছে না এতিয়া এই বেলি দুবু টাইম খিনি তাৰ মানে এনেকুৱা এটা এফেক্টিভ ধুনীয়া ইয়েলো কালাৰ এটা ওলাই নহয় ইয়াৰ মানে যেটো গ্ৰীন গ্ৰীন গছৰ পাত মানে আল্টিমেট আৰু ইয়াতকৈ এটা মানে নেচাৰেল ঠাই আৰু নাই একোটো ওকে কেতিয়াবা খানা চানা খাম ইয়াতে বাসন সাসন থৈ দিয়া আছে পাৰ্টি কৰিম পুৰা জানুৱাৰী হিবাদে জানুৱাৰী হাইনা ন এতিয়া ডিসেম্বৰ গলে আৰু জানুৱাৰী হৈ যাব অপেক্ষা মাথো এক মাহ ওকে সো পাহাৰত আহিলে মানে আসল নেচাৰটো পায় তাৰ পৰা এইটো যেটো গ্ৰীন গ্ৰীন গছৰ পাত ইফালে পাহাৰ হিলস ডাউন আপ সো ইয়াৰ আল্টিমেট মানে এটা যদি আপ ডাউন কৰি থাকে নহয় ডেইলি ফিজিক্যালটো পুৰা ষ্ট্ৰং ডেইলি ষ্ট্ৰং হৈ থাকিব ওকে যাকে কয় নেচাৰ হিলস কি কৰিছা স্ক্ৰাপ কিয়া ৰবৰ নাকাটা নাকাটো ও স্ক্ৰেপ বনাই আছে মানে স্ক্ৰেপটো কোনটো কৈছে তাৰ মানে কৰকাত যিখিনি শুকান ৰবৰ সাবৰি থাকে না এইখিনি যিবিলাক এটা শুকান ৰবৰ আছে না এগুলা তাৰ মানে কালেকচন কৰি আছে এইবিলাকো মানে কামত দিয়ে এইটো স্ক্ৰেপ এইখিনি তাৰ মানে ৰৈ যোৱা আৰু মানে এইখিনি বিলাকো পেলনি না যায় সো সেলিং হয় কিবি সিদিন যাব ওকে ওকে গাইস সো মই এতিয়া আহি আছো অলপ তলৰ ফালে ওকে তোমালোকে ভিডিওটো কন্টিনিউ চাই থাকা সাধাৰণতে ভাব আহি গিছি ইফালে আহা লগে ইফালে হলা আছে ন ডাঙৰ একদম ডাউন সাইড ন ইফালে সেইকাৰণে অলপ মানে ঠাণ্ডা ফিলটো বেছিকে হৈ আহিছে সো ই আছা না কিমান ওপৰৰ পৰা আহিছো ইফালে পৰা ওখ জায়গা ইফালে একেবাৰে ডাউন সাইড ইফালে হলা আছে এনে আহিছো ফুৰিব ময়ো অকমান এনজয় কৰো এইখিনিত আহি কেনে সো আপোনালোককো অলপ দেখুৱাই দিও ঠিক আছে সো ভিডিওটো চাই থাকা তো পাহাৰত আহাৰ মজাটো অলপ বেলেগ না সেইকাৰণে আহি গৈছো ন ও দিস ইজ গাইস গ্ৰীন মই একেবাৰে ডাউন সাইডত আহি গৈছো পাহাৰৰ ঔটেঙা গছডাল আছে তাৰ ওপৰতে মই লেকচাৰ দি আছো চালা ইউটিউবত মই দেখাই নাছিলো যে মোৰ মাথাতে পৰিল ঔটেঙা আপোনালোকক মই এটা বস্তু দেখুৱাম পাহাৰৰ যেটো নেচাৰ পানী সো একেবাৰে ঠাণ্ডা ফ্ৰেছ একদম ফিল্টাৰৰ পাত্তা নাপায় ইয়াক সো দেখুৱাই আছো শিলৰ ফাকৰ পৰা পানী ওলাই আহা একদম ফ্ৰেছ পানী ওকে সো চাই লোৱাচোন কি ঠাণ্ডা পানী সৰচুঙাত বৈ আহিছে দিস ইজ ওয়াটার ঠাণ্ডা পানী চানা কি মজা আল্টিমেট না পাহাৰ এইটো বস্তুটোই ভাল লাগে নেচাৰ যি হয় মানে সব নিজে হয় বাকি যে ইয়াতে কিন্তু কলা কলা মদ দুনিয়াৰ আছে দেই বাপৰে বাবা ভৰি গোটেই টপিলা মানে কামুৰিছে ভৰি মোক পখৰা কৰি দিছে কামুৰি অলপ টাইম মানে চিনেমেটিক শ্বট বনাইছিলো চুঙা পানীত সেইখিনিত কি মকা কলা কলা বাপৰে বাবা সো ৰবৰ কাটাটো দেখুৱালো এতিয়া মই আপোনালোকক সিট কেনেকৈ বনাই দেখুৱাইছো মিক্সিঙত কেনেকৈ চিপে ঠিক আছে সো আপোনালোকে ভিডিওটো কন্টিনিউ চাই থাকক লেটস গো স্টাৰ্ট Okay guys, so I'm going to rubber seat keta sipibo karone so আপোনালোকে আৰু অলপ কন্টিনিউ চাই থাকক so প্লেস কিনে চানা কি ধুনিয়া প্লেস দুই সাইড পাহাৰৰ মাজত এটা পুখুৰী বাৰিষা হলি চাই থাক আৰু এটা পুখুৰী ইমান পানী হয়
আৰু প্ৰপাৰ্টি হয় বেয়া নাপাবি দেই ভাই ভিডিঅ'ত দেখুৱাই দিছো আৰু গাইজ চ' দিছ ইজ মানে ইয়াৰ চিট কেইটা ভালকে মানে টাইট হোৱা নাই চ' প্লেটত থৈ দিছে ত' দিছ ইজ মেচিন ইয়াতে এনেকে চিপিব লাগে কালি ৰাতিপুৱা হ'ব হা আজি ঢিলা হৈছে তাৰমানে লাহে দেচোন কেনেকুৱা হৈছে ঢিলা হৈ আছে ঢিলা হৈ থাকিলে তাৰমানে এই মিচিঙত চিপাটো অলপ অসুবিধা হয় হা সেইকাৰণে অহাকালি লাগি বঢ়িয়া ফিটিং হৈ যাব চ' মিচিঙত চিপিব পৰা হৈ যাব চ' এইটোৱেই নাপাৰ আৰু কাছৰ পৰা আনি কেনে এনেকে ট্ৰেত কালেকশ্যন কৰি পেলাই এচিড পানীৰ লগত ধুনীয়াকৈ দিছে ঠাণ্ডা পানীৰ লগত গোটা হ'ব কাৰণে চ' আজি যাওঁ চ' স্মক হাউচ কৈছিলোঁ চ' স্মক হাউচ এনেকৈ আৰু ভিতৰত এনেকৈ আলাই থৈ কেনে ইফালে এটা স্মক দি দিয়ে তলত চ' ধোঁৱা লাগি পেলাই তাৰমানে কালাৰটো একেবাৰে গল্ডেন কালাৰ হৈ যায় ক'লা হৈ যাব লাগিব তেতিয়া ভাল হয় দিছ ইজ গাইজ চা না পাহাৰৰ মাজতো খেতি আছে কি ধুনীয়া জুম খেতি প্ৰপাৰ্টি হে কি ধুনীয়া অ' মাই গড দিছ ইজ নেচাৰ অ'কে গাইজ চ' ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিবা চ' আজিকাৰণে বাই বাই টাটা লগ পাম নেক্সট ভিডিঅ'